সকলোকে নমস্কাৰ জনাই মোৰ চেনেলত আন এটা ভিডিঅ' লৈ মই আকৌ আহিলোঁ। এইটো ভিডিঅ' হ'ল ধনতেৰাছৰ দিনাখন। ধনতেৰাছ বুলি আমি আমাৰ ঘৰলৈ এটা মন্দিৰ আনিলোঁ। এইবাৰ আমি মাৰ্বলৰ আনিছোঁ। আগৰটো বাৰু কাঠৰ আছিলে, সেইটো আমি দোকানত ৰাখি দিলোঁ আমাৰ। আৰু এইটো আমি নতুনকৈ এইবাৰ আনিলোঁ ধনতেৰাছ বুলি। চাওকচোন ইমান ধুনীয়া লাগিছে মন্দিৰটো, আৰু ল'ৰায়ে চাফাকৈ ধুইছে, লেতেৰা লাগি আছিলে অলপ চলপ সেইকাৰণে। আৰু অকণমান সময় ৰ'দত ৰাখি দিলোঁ, পানী লাগি আছিলে যে সেইকাৰণে, ভিতৰত নিব লাগিব নহয় সেইকাৰণে। আৰু তাৰ পাছতে এটা ফুল বেপাৰী আহি পালে, আৰু কেইটামানে আনিছে বাৰু। মোৰো বেয়া লাগিলে, পূজাৰ বতৰত আহিছে বয়সস্থ মানুহ। তাৰ পাছত ময়ো কেইটামান ৰাখি ল'লোঁ, যিহেতুকে এইবিলাক বস্তুৰ প্ৰতি দুৰ্বলতা আছে মোৰ বহুতখিনি, সেইকাৰণে ৰাখি ল'লোঁ ময়ো কেইটামান। আৰু আবেলি মন্দিৰটো এনেকৈ সজাই মেলি চাকি বন্তি লগালোঁ। চাওকচোন ইমান ধুনীয়া লাগিছে। আৰু আপোনালোকে যদি মোৰ চেনেলত এনেকুৱা ভিডিঅ' চাই ভাল পায়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।